নমস্কাৰ জনাইছোঁ অসম ইনফো 2.0 দৰ্শকসকলক। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। ৰাজ্যবাসীৰ বাবে আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আছে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ৰাজ্যৰ যি মেধাৱী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে আহি পৰিছে এই বিগ ব্ৰেকিং নিউজ। এতিয়াৰ পৰা মেট্ৰিক পাছ কৰা মেধাৱী ছাত্ৰ ছাত্ৰীসকলে নাপায় লেপটপ অথবা নগদ ধন। অসম চৰকাৰ যি আনন্দৰাম বঁটা প্ৰদান কৰিছিলে এই বঁটা এতিয়াৰ পৰা বন্ধ কৰি দিয়া হৈছে। মেধাৱী পৰীক্ষাৰ্থীসকলক প্ৰদান কৰা হৈছিল এই বঁটা। এই আঁচনিৰ বাবে নাই কোনো সুকীয়া বাজেট। অৱশ্যে ভাল ফলাফলৰ বিদ্যালয়ত থাকিব বিশেষ পুৰস্কাৰ। গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। এই মুহূৰ্তত দিবলৈ ওলাইছোঁ আৰু এটা বিগ ব্ৰেকিং নিউজ। বানৰ মাজতে ৰাজ্যত বৃদ্ধি পাইছে কভিডৰ সংক্ৰমণ। একেদিনাই 34 জনত দেশত ধৰা পৰিছে কভিড পজিটিভ। কামৰূপ মেট্ৰত 26 জন লোক কভিডত আক্ৰান্ত। কামৰূপ গ্ৰাম্য জিলাত 6 জনকৈ লোক কভিডত আক্ৰান্ত। গোৱালপাৰা আৰু শিৱসাগৰত এজনকৈ লোক কভিডত আক্ৰান্ত। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। ৰাজ্যত অব্যাহত আছে বান বিভীষিকা। বিগত 24 ঘণ্টাত বানত মৃত্যু 7 জনকৈ লোকৰ। এতিয়ালৈকে বান আৰু ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে 107 জনকৈ লোক। এতিয়াও বানৰ কবলত আছে 30খন জিলা। 45 লাখতকৈ অধিক লোক বানত আক্ৰান্ত। 103খন ৰাজচক্ৰ এলেকা বৰ্তমান বানত বিধ্বস্ত এলেকা হিচাপে চিহ্নিত। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে দিবলৈ ওলাইছোঁ আন এটি গুৰুত্বপূৰ্ণ খবৰ। আকাশ মাৰ্গেৰে শিলচৰৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হেলিকপ্টাৰেৰে পৰ্যবেক্ষণ কৰিলে বান পৰিস্থিতি। আজিৰ এই ভিডিঅ' চোৱাৰ পিছত যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।